নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ অন্য এটা নতুন ব্লগলৈ স্বাগতম জনাইছোঁ। আৰু আজিৰ বিশেষ ব্লগটো আপোনালোকে চাবলৈ নাপাহৰিব কিন্তু দেই। গতিকে বলক আৰম্ভ কৰোঁ মোৰ ব্লগটো। আৰু চাওকচোন, আমাৰ যিহেতু বাপতি সাহোন ভোগালীৰ বিহুটি আহি পালেহি, গাতে উঠিলেহি আৰু আমি বাহিৰত আছোঁ যদিও অকণমানতো বিহু বুলি পালন কৰিব লাগিব। গতিকে আমি অকণমান ওলাই আহিলোঁ বিহু বুলি, আৰু কিনো ল'লোঁ, কি কৰিলোঁ আপোনালোকক দেখাই যাম। আৰু বিহু বুলি অকণমান বজাৰ কৰিবলৈ যিহেতু ওলাই আহিছোঁ, আৰু আহিয়েই প্ৰথমতে আমি সোমালোঁ এখন চাহৰ হোটেলত। চাহ মানে এইবিলাক নাস্তা চাস্তাও পায় বাৰু দেই, কিন্তু মই আহিয়ে দেখিলোঁ চমোচা মোৰ একেবাৰে বহুত বেছি প্ৰিয়। আপোনালোকে ভাল পায়নে বাৰু? আৰু জ্বলা চাটনিটো যে মোৰ বহুত বেছি প্ৰিয়, গতিকে চমোচাৰ লগত লৈ ল'লোঁ জ্বলা চাটনি। মিঠা চাটনিও দিছে বাৰু, কিন্তু জ্বলা চাটনিটো বেছি ভাল পাওঁ। আমাৰ দেহা চাওকচোন, মুখৰ আগত প্লেটখন ৰাখি থৈছে, তাইনো আৰু এনেই ৰৈ থাকিবনে? তাইলৈ কিন্তু বেলেগ লৈছোঁ মিঠা লাড়ু, আৰু আমি দুটাই লৈছোঁ এইবিলাক চমোচা আৰু চাটনি। কিন্তু খাই বৈ হ'ল, আৰু হোৱাৰ পিছত চাওক, বেট বলৰ দোকান এখন পাই, তাক লাগেই নহয় বেট বল। লৈ দিলোঁ আৰু বেট বল এযোকে, খেলক বা নেখেলক। আৰু আহিয়ে এখন দোকানত সোমালোঁ, কিবাকিবি ল'লোঁ আৰু আপোনালোকক দেখাম দেই, চাব। আৰু চাওকচোন, আমি কাপোৰ চাই কেনেকৈ দমাই দিলোঁগৈ, তথাপিতো পচন্দ নহয়হে নহয়। আপোনালোকৰ বাৰু এনেকুৱা হয়নে? আমিও 3-4খনমান দোকান বাগৰালোঁ, কিন্তু পচন্দ নহয় দেখোন। বহি আছোঁ আৰু ধুনীয়াকৈ চাই। ফাইনেলি লৈ ল'লোঁ কিবাকিবি বিহু বুলি, আৰু বজাৰ কৰা হৈ গ'ল। আৰু আমি আহি আছোঁ আমাৰ ৰুমলৈ বুলি। চাওকচোন, আমাৰ ৰুমৰ ফালে মানে আমাৰ জেগাকণ চাওক, আপোনালোকে জেগাকণ উপভোগ কৰিব দেই। আৰু ৰুম পাই গ'লোহি, আৰু ৰুমতে আহি আপোনালোকক দেখাবলৈ লৈছোঁ এটা মিঠা পানটো মোৰ বহুত বেছি প্ৰিয়। যলৈকে যাওঁ মানে মিঠা পানৰ ঘুমটি দোকানবিলাকহে মই বিচাৰি ফুৰোঁ, সেইবাবে মই গালিও খাবলগীয়া হয়। কিন্তু বহুত বেছি ভাল পাওঁ, কি কৰিম আৰু উপায়তো নাই। গতিকে আপোনালোককো দেখাই দিলোঁ, মিঠা পানটোৱে দেখালোঁ আৰু যে আজি বজাৰ কৰা প্ৰথমতে। আৰু আমাৰ দেহা চাওকচোন, পাউদাৰটো গোটেই মুখে চুখে আঁকি দিলে, আৰু ডাইৰেক্ট মিঠা পান খাব লাগে।